হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। পুনৰ এটা ইফেক্টিভ ৰেমেডি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ৰেমেডিটো ব্যৱহাৰ কৰিলে আপোনাৰ ছালখনৰ বহুতো সমস্যা নাইকিয়া কৰিব পাৰিব। ঘৰুৱা সামগ্ৰী হয়, খুব সহজতে আপোনালোকে আজি ৰেমেডিটো বনাব পাৰিব। এটা ইফেক্টিভ ৰেমেডি আপোনাৰ ছালৰ বহুতো সমস্যা নাইকিয়া কৰিব। যদি আপোনাৰ ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে, যদি আপোনাৰ ছালত বলি ৰেখাৰ সমস্যাটো হৈছে, কলাজেনৰ প্ৰডাকশ্যনটো যদি কমি গৈছে, আপোনালোকে আজি ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে। ড্ৰাই স্কিনৰ কাৰণে খুব ভাল হয়। অইলি স্কিনৰ লোকসকলেও ব্যৱহাৰ কৰিব পাৰিব। আমি আমাৰ স্কিন কেয়াৰ ল'বৰ কাৰণে মাৰ্কেটৰ বহুতো প্ৰডাক্ট ব্যৱহাৰ কৰোঁ, যাৰ দামটো যথেষ্ট বেছি হয়। আপোনালোকে যদি ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিব বিচাৰিছে, নিয়ৰদীপা লাইফষ্টাইল চেনেলটোত আহিব। যিসকলে মোক ৰেগুলাৰলি ফ'ল' কৰে আপোনালোকে সকলোৱে জানেই নিয়ৰদীপা লাইফষ্টাইল চেনেলটোত কেৱল ঘৰুৱা সামগ্ৰীয়ে কিদৰে ছাল আৰু চুলিৰ যত্ন ল'ব পাৰে এনেধৰণৰ মই ভিডিঅ' শ্বেয়াৰ কৰোঁ আৰু ভৱিষ্যতলৈ কৰি থাকিম। যদি আপুনিও মোৰ পৰিয়ালৰ সদস্য হ'ব বিচাৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। তেনেহ'লে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ৰেমেডিটো আপোনালোকে ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। পাৰ্লাৰ গৈ পেলাই আপোনালোকে যদি ফেচিয়েল কৰিব নিবিচাৰে, ঘৰতে একেবাৰে সহজতে যদি কৰিব বিচাৰে, তেতিয়া আপোনালোকে মই যিদৰে দেখুৱাওঁ ঠিক সেইদৰে আজিৰ ৰেমেডিটো এবাৰ ব্যৱহাৰ কৰি চাব। যদি আপোনাৰ ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে, ঠাণ্ডা দিন কেইটাত আপোনাৰ ছালখন যদি বহুত বেছি শুকান হৈ পৰিছে, আপোনালোকে ব্যৱহাৰ কৰি চাব। মই যিদৰে দেখুৱাইছোঁ ঠিক সেইদৰে আপোনালোকে এপ্লাই কৰিব আপোনাৰ স্কিনত। ক্লিনজাৰ হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, যিয়ে আপোনাৰ পৰিচয়ত থকা যিমানবোৰ লেতেৰা ধূলি মাকতি খুব ভালদৰে ক্লিন কৰিব। মাছাজ ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব পাৰে। 10 মিনিট খুব ভালদৰে আপোনালোকে মাছাজ দিব, যাৰ ফলত আপোনাৰ ব্লাড চাৰ্কুলেশ্যন বাঢ়িব আৰু তৎক্ষণাতে আপোনাৰ স্কিনখনৰ গ্ল' অনাত সহায় কৰিব। আপোনালোকে যদি বিচাৰে ফেচ পেক হিচাপেও ব্যৱহাৰ কৰিব পাৰে। ফেচ পেক হিচাপে যেতিয়া ব্যৱহাৰ কৰিব, আপোনালোকে 10 বা 15 মিনিটৰ কাৰণে ৰাখিব আৰু ইয়াৰ পাছতে আপুনি মুখখন ধুই দিব। আৰু মুখখন ধোৱাৰ পাছতে আপোনালোকে যিকোনো মইশ্চাৰাইজাৰ ক্ৰীম আপুনি আপোনাৰ স্কিনত এপ্লাই কৰিব। তেনেহ'লে বলক পলম নকৰি চাই লওঁ আজিৰ ৰেমেডিটো আমি কেনেকৈ তৈয়াৰ কৰিম। ইয়াৰ কাৰণে মই লৈছোঁ কল লৈছোঁ। কলত যথেষ্ট মাত্ৰাত পানী পোৱা যায়, যিয়ে আমাৰ স্কিনখন হাইড্ৰেট কৰাত সহায় কৰে। ঠাণ্ডা দিনত আমাৰ যিহেতু ছালখন বহুত বেছি শুকান হৈ পৰে, তাৰ কাৰণে কল খুব বেছি ভাল হয়। আপোনালোকে কল ব্যৱহাৰ কৰিব। আৰু ইয়াত দেখিছে মই কলৰ পেষ্টটো বনাই ৰাখিছোঁ আৰু ইয়াৰ লগত এচামুচ গ্লিচাৰিন ব্যৱহাৰ কৰিম আৰু খুব ভালদৰে দুইটা বস্তু মিক্স কৰি লওঁ। এয়া দেখিলে একেবাৰে সহজতে আমাৰ ৰেমেডিটো তৈয়াৰ হৈ গ'ল। আপোনালোকেও যদি বিচাৰে এইদৰে ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি আপোনাৰ ছালখনৰ যত্ন ল'ব পাৰে, আপোনাৰ ছালখন স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰিব। ফ্ৰেণ্ডছ, কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।